ধেত চালা আজিকালি চবৰ ঘৰতে কুকুৰ আছে আমাৰ ঘৰতে কুকুৰ এটা নাই আজি বাপেকে কুকুৰ এটা আনিমেই মই কুকুৰ আনিবলৈ হ'লেতো পইচাটো লাগিব পইচা খুজিবলৈ আমাৰ ফাদাৰ আছে নহয় ফাদাৰক খোজোগে আকৌ যাওঁ আজি বাপেকে কুকুৰ এটা আনিমেই পেডেল মাৰি 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 কুকুৰ তোমাক আনিব যাম পধূলি এৰি 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 কুকুৰ তোমাকে ফুৰাম ফাদাৰ 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 একোনো নাই যে কলৈ গ'ল ভিতৰত আছে চাগে দেই তালৈকে যাওঁ মা ৰে টমটম বাপে ৰে টমটম বৰ্তা বৰমা খুৰী চবেই টমটম মা ৰে টমটম বাপে ৰে টমটম বৰ্তা বৰমা খুৰী চবেই টমটম টমটম পাপা এইবিলাক তুমি কি গাইছা ল'ৰা তই মোবাইলটো দিনৰ দিনটো এনেই চলাই থাক দেই তই একো গমেই নাপাৱ চাগে মাৰৰ টমটম বাপেৰৰ টমটমটো কিমান ফেমাছ হৈছে আইঅ পাপা মই মোবাইলত মাৰৰ টমটম বাপেৰৰ টমটম চাই নাথাকো নহয় আছামিজ কাৰ্টুনহে চাই থাকো হ'ব তই যি চাও চাবি আৰু দেই এতিয়া মোৰ চলাতো তই এনেই নাহ কেতিয়াও কিবা এটা নহয় কিবা এটা কাৰণতহে আহ তই ক এতিয়া কি হ'ল ক পাপা আজিকালি চোৰবিলাকো ঢেৰ হৈছে ন তই এতিয়া আকৌ চোৰৰ কথা উলিয়ালি যে কি হ'ল ক কি কাৰণ আছিলে তোক চোৰৰ কথা উলিওৱা নহয় মানে পাপা আজিকালি চোৰবিলাকো বেছি হৈছে আকৌ যদি আমাৰ ঘৰতো কোনোবাই চোৰ কৰে কি হ'ব বাৰু তই চিন্তা নকৰিবি তোৰ বাপেৰৰ পইচা দি আছে ঘৰৰ সন্মুখত গোটেই পুলিচ ফৰ্চ ৰখাই থৈ দিম চোৰ কেনেকে সোমাই চাবিচোন তেতিয়া সিটো ঘৰৰ একো বস্তু এটা চুৰ কৰিব নোৱাৰিব নিগনি এটাও নোমডাল হিলাব নোৱাৰিব এনেকুৱা একদম পুৰা চিকিউৰিটি ৰাখি দিম যা তই চোৰৰ কথা চিন্তা কৰিব নালাগে তোৰ বাপেৰৰ ঢেৰ পইচা আছে যা মই তোমাক বেলেগ এটা কথা ক'ম বুলিহে আহিছিলো কি হ'ল ক আৰু যে তুমি যে এতিয়া যে ইমানবোৰ যে এইবোৰ ফটা লেবেলবোৰ দিলা আকা শুনালা বাৰু তুমি এইবোৰ নে মোকে শুনাইছানে তুমি মোক এনে ক'বা নতুন আলহী বুলি ভাবিছা চাগে ন মই যেন তোমাৰ কথা নাজানোহে তোমাৰ কিমান পইচা আছে মোক যেন এনেকুৱা কৈছে মই এইখন ঘৰ লোৱা নহয়হে তো মই ধেমালিহে কৈছো তই আকৌ সেইখনতে ইমান বুলকিছ পাপা মই আজি কুকুৰ এটা আনো নিবা ঘৰলে কুকুৰ চুকুৰ আনিব নালাগে গোটেই হাগিব মুতিব তই চফা কৰিবি নি পাপা কৰিম মই কৰিম তই এনেই ফটা লেবেল নামাৰিবি তই এদিনো নকয় এনে কৈছহে তই এতিয়া নহয় পাপা কৰিম তুমি চিন্তা নকৰিবা বাৰু হ'ব যা আনি থাক কিন্তু ঘৰৰ মানুহক যাতে কষ্ট নিদিবি আৰু দেই পাপা নিদো পাপা আৰু কুকুৰটো আনিবলৈতো কিবা এটাতো লাগিব ন পাপা তুমি মোক পাৰিলে 4,000 মান টকা দিয়া চালা তোৰ কুকুৰ আনিবলৈ মই 4,000 টকা দিম নিজে ফুকাই আছে হ'ব দিয়া মই তোমাক এনে কৈহে চাইছিলো লাগে যোৱা তোমাৰ পইচা মোৰ নিজৰ পইচা আছে নহয় 1,000 মান আছে নহয় মোক মায়ে পইচাবিলাক দিয়ে নহয় গোটাই থাকিবলৈ যদিও 1,000 ভিতৰত নহয় তেতিয়া লোকেল কুকুৰকে উঠাই আনিম মই মুঠতে আজি মই কুকুৰ আনিমেই যা নিজৰ পইচা আছে নিজে আনি থাকে যা মোক নিবিচাৰিবি আকৌ পইচাটো ললো এতিয়ানো ক'তনো 1,000 মান টকাত কুকুৰ পাম আৰু হ'লেও গৈ চাওঁ এতিয়া দেনহঁতক লগ ধৰি তেহঁতৰ লগতে যাওঁ তই মোৰ লগত জিকিব নোৱাৰ তইও নোৱাৰ তোক দি আছো মা তই ইমান দূৰ মোক পঠিয়াই দিলি নে তই মোৰ লগত এনেও জিকিব নোৱাৰ তই মোৰ লগত লাগ এতিয়া কেনেকুৱা পালি তহঁতি বলিয়া হলি নি কি লাগি আছ আমাৰ দুটাৰ ভিতৰত কোন বেছি শক্তিশালী লাগি চাইছো আকৌ এতিয়া গম পাই গ'ল মই বেছি শক্তিশালী বুলি সেইবোৰ বাদ দে আজি মই কুকুৰ পোৱালি এটা আনিব যাম কি কুকুৰ পোৱালি আনিব যাবি তহঁতি জানো নি কাৰ ঘৰত ধুনীয়া কুকুৰ পোৱালি আছে মই জানো ক'ত আছে বে আমাৰ ঘৰ যে কাষৰ যে মানুহ ঘৰ তেহেঁতৰ ঘৰত আছে তেন্তে বল 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 এইটোৱে সেই ঘৰটো বল তেন্তে মালিকটোক লগ কৰোঁগে মালিকটো মোৰ চিনাকি পুৰা ভাল চিনাকি দাদা হেনো আহিছা বহা দাদা নবহো আপোনালোকৰ যে কুকুৰ পোৱালি আছিলে দেখাওকচোন এটা কুকুৰ পোৱালি আছে কোনটো লাগে বা এইটো মতা লাগে নে মাইকী লাগে দাদা মোক নালাগে ইয়াকহে লাগে মোৰ লগৰটোক লাগে হয় নি ভাইটি তোমাক মতা লাগে নে মাইকী লাগে দাদা মোক মতা লাগে ৰ'বা তেন্তে তোমালোক অকমান সময় ৰ'বা মই লৈ আনিছো ৰ'বা দাদা যাওক পোৱালি মতা এইটোকে নিও এইটো মতা মানুহজন নথনিতে গ'ল এতিয়ালৈকে অহা নাই নে পোৱালিটোলৈ আহিব ধৈৰ্য ধৰ এইটো লোৱা পোৱালি দাদা মজা মতা ন মতা এইটো লোৱাহি হা দাদা আমি গৈ থাকো তেতিয়াহ'লে ৰ'বা পইচাটো দি থৈ যোৱা আকৌ দাদা পইচাও দিব লাগিব নি তো আকৌ আজিকালিনো কি বস্তু ফ্ৰীকে পায় কিমান দিব লাগিব দাদা এনেই বাৰু এইটো দাম 4,000 তুমি 1,000 দিলেই হ'ব দাদা পিছে 4,000 কুকুৰো ইমান কম দামত 1,000ত বিকিছে যে কাৰণটো কি নহয় মোক কুকুৰ দিবলৈ ঢেৰ মানুহ আহে এখনক মই 4,000 বুলি কওঁ যে তেহেঁতি নিনিয়েই সেইকাৰণে তোমাক দামটো কমাই দিছো তাৰপৰা আকৌ তুমি হেনৰো লগৰ যে দাদা থেংক ইউ দাদা এই পইচাটো হেনই দি দিব মই হেনৰ হাততে দি থৈছো পইচাটো মই কুকুৰ পোৱালিটো লৈ আছো যে হাতত এতিয়া এইটো লওক দাদা দিয়া হ'ব দিয়ক দাদা তেন্তে আমি এতিয়া গৈ থাকো ন তোমালোকে এতিয়া যাব পাৰা যোৱা তই এতিয়া
পোৱালিটোৰ নামটো কি দিবি? জানো কি দিওঁ মই নিজে ভাবি পোৱা নাই নহয় তই কচোন কি দিম মই জানিলে জানো তোক সুধো হে? দেনই কচোন কি দিম তই ইয়াক নামটো ভলো দি দে ভলো ভলো নিদিওঁ এইটো ইমান ভাল লগা নাই তেন্তে মলো দি দে চালা এইটো সুধিবই নালাগিছিলে কি নাম দিব লাগে এইটো ধুনীয়া দা আহিছে ধুনীয়া দাকে সুধিম কুকুৰটোৰ নামটো কি দিম ধুনীয়া দাকে সুধিব লাগিব যোদ্ধা ৰামচন্দ্ৰ সীতা দেৱী কৈলাশৰ শিৱ গোসাঁই লগত পাৰ্বতী যেনেকৈ হবিনে মোৰ তেনেকৈ ল'ৰাকেইটা ক'ত যোৱা বে আইও আমি কলৈকো নাযাওঁ আহিছোহে ঘৰলে ধুনীয়া দা আপুনি এনেকুৱা বেলেগ ডান্স মাৰে আকৌ দেই টেলেণ্ট মেৰে মে কুট কুট কে ভৰা হে কুট কুট কে আৰু ৰ'বাচোন এইটো তোমালোকে কুকুৰ পোৱালি ক'ত পালা এইটো আমি কিনি আনিছো কিনি আনিছা পিছে কিমান ল'লেনো এইটো দাম 1000 টকা 1000 আইও কৃষ্ণ 1000 টকা লৈছে 1000 টকা মই গোটেই মোৰ জীৱনটোত মাল খাব পাৰিলোহেঁতেন দে তেইগা তুমি 1000 টকাটো মোকে দিব লাগিছিলে আইও ধুনীয়া দা আপুনি কি কথা কয় হে ধুনীয়া দা আপুনি আমাৰ কুকুৰটোলে নাম এটা ৰাখকচোন আইও মই যে মানুহ আৰু কুকুৰৰ নাম ৰাখি বিৰাট ভাল পাওঁ ধুনীয়া নাম এটা ৰাখকচোন ইয়াৰ ৰ'বা অকমান টাইম লাগিব একদম ধুনীয়া নাম এটা ভাবিব লাগিব নহয় ভাবক কি দিওঁ এটা মনলৈ আহিছে এইটো ইমান ভাল নহ'ব নিদিওঁ এইটো মনলৈ অহা নাই নহয় ভাল নাম এটা পাই গলো মজা নাম কিনো কওকচোন ভচহু হৰি ভচহু এইটো কি নাম হে তো আকৌ ভচহু ইমান ধুনীয়া নাম ইয়াতকে ধুনীয়া নাম তুমি পাবা নি আইও কৃষ্ণ নিদো দেই ভচহু ৰ'বা তেন্তে মই আৰু এটা ভাবি পিনি কৈ আছো তোমালোকক নালাগে আপুনি এতিয়া ভাবিব নালাগে আপুনি আজি গোটেই ৰাতিটো ভাবক তাৰপিছত কাইলৈ কৈ দিব মোক আজি ৰাতিটো ভাবিব লাগিব নি ৰ'বা তেন্তে আজি ভাবি তোমাক কৈ আছো এইকেইটা ক'ত গ'ল বে এতিয়া কুকুৰটোলৈ ঘৰলৈ গৈ পিনি কুকুৰটো আকৌ আমি ৰাস্তা ফুৰাবলৈ আনিম দেই হ'ব ৰাস্তা ফুৰাই মুলেশ্বৰ দাহঁতৰ ঘৰলৈ যাম কি হলো ল'ৰাকেইটা ক'ত যোৱা মুলেশ্বৰ দা নাই কলৈকো নাযাওঁ আমি এইটো দেখিছা নাই কুকুৰ পোৱালি আনিলো তো আকৌ কুকুৰ পোৱালি ক'ৰ পৰা আনিলানো এইটো তহঁতি কুকুৰ পোৱালি আনিলি এতিয়া পাৰ্টি নিদিয় নি কুকুৰ পোৱালি আনিলেও পাৰ্টি দিব লাগে নে আৰু এহেঁতি অনা নাই নহয় মইহে আনিছো অকল লাগিবতো আকৌ কিবা এটা আনিলে পাৰ্টি দিব লাগিব নহয় এহেঁতি অনা নাই যদি তই অকলে খুৱাব লাগিব তেন্তে হ'ব বাৰু খুৱাই দিম দিয়ক মুলেশ্বৰ দা আপুনি এই কুকুৰ পোৱালি দিলে নাম এটা কওকচোন ভালকে কুকুৰ পোৱালি মাতি থাকিবলৈ ভাল লগা নাই কি দিবানো তুমি নহ'লে টমিকে দি দিয়া আকৌ টমি নিদিওঁ টমিটো চবেই দিয়ে তেন্তে ৰকি দি দিয়া নাই ৰকিও নিদিওঁ ৰকিটো চবেই দিয়ে তেন্তে তুমি জেকি দি দিয়া জেকি নহ'লে জেক দি দিয়া জেকটো ভাল লাগিছে জেকটোকে দি দিম তেন্তে ইয়াক আজিৰ পৰা জেক বুলি মাতিম এনেকে মাতিম জেক দাদা আজি আমি আবেলি ইয়াক ৰাস্তা ফুৰাবলৈ নিম আপুনিও আহিব নহ'লে বাৰু হ'ব বাৰু আহিম তোমালোক যোৱা এতিয়া ভৰ দুপৰীয়াখন ঘূৰি ফুৰিব নালাগে এতিয়া এই দেওভূতে পাব যোৱা গৈ থাকোঁ